Hello guys, so আজি আমি এটা ডাঙৰ টপিক লৈ আপোনালোকৰ আগত আহিছো তো ভাবিছো এই ভিডিওটো বনালে আপোনালোকৰ হেল্প হ'ব তো আপোনালোকে যেতিয়া এনেকৈ ঘুৰিব আহিব তো প্ৰথম ফাৰ্স্ট এক্সপেৰিয়েন্স আমাৰ হৈছিল দাৰ্জিলিংত সব তেনেকুৱা নহয় তাৰে মাজতে কিছুমান আছে তো দাৰ্জিলিংত এনেকুৱা হৈছিল আমি ট্ৰেইনৰ পৰা নমাৰ পিছতে আপোনাৰ গাড়ী বুকৰ কাৰণে আমি আহিছিল তেনেকুৱাতে এজন ব্যক্তি আহে তো তেখেতে কৈছিল যে দাৰ্জিলিং আমি ড্ৰপ কৰিম শিলিগুৰিৰ পৰা তো শিলিগুৰিত তেও আমাক লৈ আহিলে লৈ অহাৰ পিছত মই আপোনালোকক ফটো আৰু ভিডিওটো ইয়াত এড কৰি দিম বাৰু পিছত লৈ আহিলে লৈ অহাৰ পিছত আমি তাতে দাম দৰ পাতিছিলো তো তেওঁলোকৰ এটা অফিচ আছে তালৈকে লৈ আহিলে অফিসটো জনাৰ পিছত তেওঁলোক কমপ্লিটলি বেলেগ মানে আমাক কৈ আনিছিলে যে ড্ৰপিংৰ কাৰণে আৰু আমি ড্ৰপিংৰ কাৰণে আনিছিলো কাৰণ কি আমাক পেকেজ নালাগে আমি পিছত কোড কৰিম কি কৰিম হেখিনি আমি ডিসাইড কৰি গাড়ী ঠিক কৰিম বুলি ভাবিছিলো তাৰছত তেওঁলোকৰ মানে জবৰদস্তি যে একেলগে পেকেজ লব লাগিব মিস বিহেভিয়াৰ হিয়তৰ তেওঁলোকৰ মানে বিহেভিয়াৰটো ঠিক নহয় তো হেতু এটা ইনসিডেন্ট আছিল আপোনালোকক লগাই দিম আৰু আমাৰ সেকেন্ড ইনসিডেন্টটো হল আপোনাৰ এতিয়া বৰ্তমান সিকিমত মানে আমি গাড়ী বুক কৰিছিলো তো গাড়ী বুক কৰোতে ইয়াতে আপোনাৰ কন্টাক্ট নাম্বাৰও আছে তাৰছত তেখেতৰ লগত কথা পতা ৰেকৰ্ডিংও আছে তো আমি তেওঁলোকৰ হেৰিটো আছিল আমি অনলাইনতে নেটত চাই তেনেকৈ যেটো বুক কৰিছো এটো তাতে বুক কৰিছিলো তো আছিল ড্ৰাইভাৰ অন হায়াৰ তো তেনেকুৱা এটা ওয়েবসাইট আছিল তাত আমি গলো গৈ আমি গাড়ী বুক কৰিছিলো তেখেতসকলে কথা পাতিলে যেহেতু আমি কি আছিল এটো কোজৰ কথা আছিল পাছৰ কাৰণে নাথুলা পাস তো আমি নাথুলা পাস যোৱা কথা আছিল আৰু আপোনালোকেটো জানে নাথুলা পাস যাবলৈ হলে ধৰক আমাৰ ইন্ডিয়ান খিনিৰো পাস বনাব লাগে প্লাস আমাৰ লগত তাৰ আগত আমি লেকাটাটো যোৱা কথা আছিল যেহেতু আমাৰ বজনী ফৰেনাৰ হয় তো তেখেতৰো পাস আৰু গাইডৰ প্ৰয়োজন তো আমি তেওঁলোকৰ লগত কথা পাতিলৈ তেওঁলোকে ক'লে যে পাস বনাব লাগিব তো আপোনালোকে আপোনালোকৰ আইডি প্ৰুফ খিনি দিও তো আমি এনে জেনে ধৰণে বুক কৰিছিলো তো এটু তেনেকুৱা প্ৰসিডিউৰৰে আছিল তেওঁলোকে ক'লে যে পাস বনাব লাগিব তো আইডি খিনি আপোনালোকৰ দিও আৰু এজ ইউজুৱেল আমি তেওঁলোকক আইডি খিনি আমাৰ দিলো তো আইডি দিয়াৰ পিছত তেওঁলোকে আমাক ক'লে যে আইডি খিনিৰ কাৰণে আপোনালোকে এডভান্স 1000 টা দিওক আমি বুক কৰিছিলো এটা এমাউন্টৰ তাৰ এমাউন্টৰ পৰা ক'লে যে 1000 এটা আপোনালোকে এডভান্স দিওক তো আমি ভবাই নাছিলো এটো যে আমাৰ লগত ইমান ডাঙৰ স্কেম হ'ব বুলি তো আমি তেওঁলোকৰ কথা শুনি 1000 এটা পে কৰিলো তো 1000 পে কৰা আমাৰ লগত স্ক্ৰিনশ্বট আছে আপোনালোকক এইটো আপোনালোকে দেখিছেনে 1000 আমি পে কৰিছিলো তো 1000 আমি পে কৰিলো কৰি মেলি তেতিয়ালৈকে আমাৰ ঠিকে আছিল তাৰ পিছত আমি তেওঁলোকক কলো যে হেৰি আমি কিবা এটা কথা তেওঁলোকক ফোন মাৰিছিলো তো ফোন তেওঁলোকে ৰিসিভ কৰা নাই তো দাদাই ফোন মাৰিছে বা মই মাৰিছো সবে আমাৰ ফোন মাৰিছে বিকিয়ে মাৰিছে তো ফোন ৰিসিভ নাই নকৰা দেখি কি হল মই এটা বেলেগ নম্বৰ দি দেউতাৰ নম্বৰ দি ফোন কৰিলো কাৰণ দাদা আৰু বিকিয়ে জেনেৰেলি কথা পাতি আছিল তো হেতু নম্বৰত ৰিসিভ কৰিলে আমি কলো যে আপোনালোকক ইমান ফোন মাৰিছে আপোনালোকে ধৰা নাই তো তেওঁলোকে ক'লে যে এটো কোম্পানীৰ নম্বৰ হয় তো আমাৰ তাত ফোন আহিয়ে থাকে সেই কাৰণে আমাৰ বিজি থাকে মানে আমি ফোন কৰোতে বিজি পাই আছিলো ওয়েটিং তো WhatsAppতো কৰা হৈছিল তো তেওঁলোকে ক'লে যে আমাৰ কোম্পানীৰ নম্বৰ হয় তো বিজি থাকে তেতিয়ালৈকে ঠিক আছিল তাৰ পিছত তেওঁলোকক আমি দিলো একো ৰেসপন্স নাই তাৰ পিছত আকৌ ফোন মাৰিলো ফোন মৰাৰ পিছত তেওঁলোকে ক'লে যে আপোনালোকৰ লোকেশন দিয়ক তেতিয়াহে আমি খুদিলো যে আপোনালোক কিমান টাইমত আহি পাব তো 6টা বজাত আহি পাম বুলি কৈছিলে লোকেশন দিয়ক বুলি ক'লো তো তেওঁলোকে লোকেশন নিদিলে তাৰ পিছত আকৌ আমি ফোন মাৰিলো মেসেজ কৰিছো তেওঁলোকৰ ৰেসপন্স নাই তাৰ পিছতে আমি মেসেজত দিছিলো যে আপোনালোকে ড্ৰাইভাৰ আৰু গাড়ীৰ নম্বৰটো আমাক দিয়ক বুলি হেখিনিও নিদিলে তো আজি আমাৰ সেকেন্ড ডে হয় তেওঁলোকে 6টাত আহি পাম বুলি কৈছিলে আনফৰচুনেটলি এতিয়ালৈকে তেওঁলোক আহি পোৱা নাই আপোনালোকে টাইম চাব পাৰে এতিয়া বাজিছে 7:10 তো এতিয়ালৈকে তেওঁলোকে আহি নাপালে আৰু এতিয়া আমি বেলেগ গাড়ী এখন বুক কৰিব লগা হল তো আপোনালোকক এটুৱে ক'ব বিচাৰিছো যে এনেকুৱা ধৰণৰ স্কেমৰ পৰা আপোনালোকে বাচি থাকক আৰু আমিও বহুত চাই চিটিয়ে কৰিছিলো তাৰ ভিতৰটো আমাৰ লগত এনেকুৱা এটা হৈ গল তো আপোনালোকে যেতিয়া আহে কমসে কম আপোনালোকে গাড়ীবোৰ যেতিয়া বুক কৰিব অকন ভালকে চাই চিটি বুক কৰিব লাগে আৰু এই ওয়েবসাইটটোৰ পৰা আপোনালোকে সদায় আতৰত থাকিব মই আপোনালোকক ভিডিও আৰু তেওঁলোকৰ যেটো ওয়েবসাইটৰ লিংক হয় গুটেখিনি শেয়াৰ কৰিম তো আপোনালোকে এনেকুৱা স্কেমাৰৰ পৰা সদায় সাৱধানে থাকিব এইফালে ইখনে হৈছে নিউ হলিডে প্লেনাৰ নিউ জলফাইগুৰিত আছে তেওঁলোকে এনে ধৰণে ড্ৰপ কৰিম বুলি কৈ লয় যদি তেওঁলোকৰ প্লেন নলয় তো হিয়তে কাজিয়া কৰে মিসবিহেভ কৰে আৰু আমাৰ লগতো বহুতখিনি তৰ্কাতৰ্কি কাজিয়ালৈ সৃষ্টি হৈছে তো আপোনালোকে এনেকুৱা স্কেমাৰৰ পৰা সদায় সাৱধানে থাকিব